কি নাম ভাইটি? কি নাম? মোৰ নাম আনাৰুল হক। কিয় ধৰিলে তোমাক? মই আজি দুমাহ আগৰ পৰা গৰু চুৰ কৰি আছিলো। ঘৰ ক'ত? মোৰ ঘৰ ৰংপুৰীয়া। আৰু মোৰ লগৰ 4টা আৰু 3টা আছে। কোন কোন? মফিদুল, ৰছিদুল আৰু আছাফুল। আৰু আমাৰ মেইন হ'ল জিয়াৰুল আৰু মফিদুলৰ মা। কোন জিয়াউল? সাংবাদিক জিয়াৰুল আলী। আৰু গৰু যিকেইটা চুৰি কৰা হয় চব আপোনাৰ মফিদুলৰ ঘৰত নোমোৱা হয়। বাকী আমাৰ পইচা পাতি যিমান খৰচ হেৰি মানে দৰমহা হিচাপত হেৰি দিয়ে আৰু মানে মাহেলী দৰমহা দিয়ে। কিমানকে দিয়ে? আপোনাৰ 40,000 30,000 এনেকে মানে কামৰ হেৰিত দিয়ে। গৰুবিলাক ক'ৰ পৰা আনা? গৰুবিলাক আপোনাৰ ৰাস্তা ঘাটত যিকেইটা হেৰি কৰা হয় বহি থাকে, ৰাস্তাত বহি থকা গৰু সেইকেইটাক উঠাই পিনে মফিদুলৰ ঘৰত নোমোৱা হয়। জিয়াৰুল সাংবাদিকৰ ঘৰত সিহঁতি কাটি পিনে তাৰপিছত এইটো হোটেলত বিক্ৰী কৰে। কোন কোন হোটেলত